নমস্কাৰ সকলোকে। বৰষুণ দি আছে, বৰষুণৰ মাতটো আহিব পাৰে মানে আহিছে। আৰু এটা কথা কৈ যাওঁ বুলি ভাবিছোঁ। আজি সকলোকে মানে বহুতকে ফেচবুক ইছ্যু প্ৰফাইল ইছ্যু লগাই থৈছে নহয়নে? মোৰো লগাই থৈছিল। ময়ো বহুত চিন্তাত পৰিছিলোঁ বাৰু, কি কৰোঁ কি নকৰোঁ বুলি। বহুতকে সুধিছোঁ, মেছেজ কৰিছোঁ, কমেণ্ট কৰি সুধিছোঁ যে কি হ'ল বাৰু, কেনেকৈ ঠিক হ'ব বুলি। কিন্তু চিন্তা কৰিবলৈ কোনো কথা নাই। ফেচবুকে যিহেতু লগাইছে, সেইকাৰণে ফেচবুকে নিজেই ভাল কৰি দিছে। কিছুমানক সুধিছোঁ, কিছুমানে ৰিপৰ্ট মাৰিব কৈছে। ঠিকেই কৈছে বাৰু, সুধিছোঁ কাৰণে কৈছে তেখেতলোকে। কিছুমানে ৰিপৰ্ট মাৰিছোঁ বুলিও কৈছে। মই কিন্তু ৰিপৰ্টো নামাৰিলোঁ, একো নকৰিলোঁ, নিজে ঠিক হৈ গ'ল। আৰু যিসকলক সুধিছিলোঁ নহয়, তেখেতসকলে যে ৰিপৰ্ট মাৰা বা কিবা নহয় কিবা এটা সমাধান দিছেই। তেখেতলোকক বহুত ধন্যবাদ দিছোঁ যে এনেকৈয়ে সহায় কৰি যাব আগলৈও। মইতো যিহেতু একোৱেই নাজানো, নতুনকৈ আহিছোঁহে, আপোনালোকৰ পৰাই চাই যি অকণ শিকিছোঁ আৰু দেই। তাকে